हेलो गाइस की खबर সকলে ভাল চাগে আজি এটি অন্য ভিডিও লৈ আপোনালোকৰ মাজলৈ আহিছো আজি মই কমপ্লিট টেকনিক্যাল ভিডিও এটা বনাইছো আপোনালোকে Redmi মোবাইলৰ হ্যাঙ্গিং আৰু স্লো হলে কি কৰিব তাৰ বিষয়ে জনা ভিডিওটো চাই দেখিব আৰু ভাল পালে লাইক কৰিব শেয়াৰ কৰিব কমেন্ট কৰিব আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব हेलो एवरीवन ফোনটোৰ সাগৰ আসামিজ টেক চেনেললৈ সকলোকে স্বাগতম আৰু মই আজি আপোনালোকক এটি নতুন ভিডিও লৈ আহিছো আপোনাৰ MI মোবাইল হ্যাঙ্গিং আৰু স্লো হলে কি কৰিব তাৰ বিষয়ে জনাম ভিডিওটো চাই থাকিব প্ৰথমতে আপোনালোকে মোবাইলটো খুলি লব আৰু সেটিংত ক্লিক কৰিব সেটিংত ক্লিক কৰাৰ লগে লগে এবাউট ফোন তাত ক্লিক কৰিব ইয়াত ক্লিক কৰাৰ লগে লগে আপোনালোকে MIUI ভাৰ্সন দেখিছে তাত 3 টাইমছ ট্যাপ কৰিব 3 টাইম ট্যাপ কৰিলে ইউ আৰ নাও এ ডেভেলপাৰ মানে ডেভেলপাৰ গুচি যাব আৰু ডেভেলপাৰ গৈ এডিশনাল সেটিং বেক কৰি এডিশনাল সেটিংত আহিব আৰু এডিশনাল সেটিংত ক্লিক কৰিলে আপোনালোকে ডেভেলপাৰ অপচন পাব আৰু ডেভেলপাৰ অপচনত ক্লিক কৰিলে আপোনালোকৰ তিনটা সেটিং ইয়াত গৈ অফ কৰিব লাগিব আৰু তিনটা সেটিং কি মই হেকিটা আপোনাক ভিডিওটোৰ দ্বাৰা জনাই আছো প্ৰথমতে আপোনালোকে ইয়াত উইন্ডোজ এনিমেশন স্কেল ইয়াত ক্লিক কৰিব ইয়াত ক্লিক কৰাৰ লগে লগে এনিমেশন অফ কৰিব নেক্সট ট্ৰানজেকশন এনিমেশন ইয়াত ক্লিক কৰি এটো অফ কৰিব আৰু নেক্সট এনিমেশন ডিউৰেশন স্কেল ইয়াত আহি ইয়াতো অফ কৰিব আৰু এই তিনিটা অপচন আপোনালোকে অফ কৰিব লাগিব অফ কৰি আপোনালোকে বেক গুচি যাব আৰু বেক যোৱাৰ পাছতে আপোনালোকৰ সেটটো চাব যে আগত কৈ অলপ স্লো হোৱাৰ পৰা বাচিছে আৰু হ্যাঙ্গিংৰ পৰা বাচিছে হেহে আপোনালোকে এই ভিডিওটি আগবঢ়ালো ভিডিওটিৰ দ্বাৰা আপোনালোকে ঘৰতে এই কামখিনি কৰিব পাৰিব আৰু মোবাইলটোৰ কিছুমান সমস্যাৰ পৰা বচাই